দৈনিক ট্ৰেণ্ডিঙলৈ পুনৰবাৰ সকলোকে স্বাগতম। লৈ আহিছোঁ আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰ, মুছলমানক নিষেধ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বিৰুদ্ধে ঈদৰ পাছত লাখ লাখ লোকে সাব্যস্ত কৰিব প্ৰতিবাদ। মুছলমানক নিষেধ কৰিবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। ঈদৰ পিছত লাখ লাখ লোকে সাব্যস্ত কৰিব প্ৰতিবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ কোনো এজন মুছলমানকে ভাল নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুক টাৰ্গেট কৰি প্ৰস্তুত কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা। শাসন লোৱাৰ পাছৰ পৰাই মুছলমানক বাৰম্বাৰ আক্ৰমণ কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুক নাইকিয়া কৰাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে। সংখ্যালঘুক ৰাজনৈতিকভাৱে শেষ কৰিব বিচাৰিছে এইখন চৰকাৰে। ঈদৰ পাছতেই লাখ লাখ লোকক লগত লৈ আপত্তি দৰ্শাব আমছুৱে। সমষ্টিয়ে সংখ্যালঘুক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। লাখ লাখ লোকক লগত লৈ ৰাজপথ কঁপোৱাৰ হুংকাৰ আমছু। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, 30 জুনলৈ ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। 24 জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। কোন কোন জিলাত হ'ব প্ৰবল বৃষ্টিপাত চাওঁ আহক। আজিৰ বতৰ বিজ্ঞান কেন্দ্ৰই এক দিয়া জাননীত 30 জুনলৈ ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। 24খন জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোন কোন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট চাওঁ আহক। কোকৰাঝাৰ, গোৱালপাৰা, বৰপেটা, বাক্সা, ওদালগুৰি, নলবাৰী, কাৰ্বি আংলং, দক্ষিণ শালমাৰা, মানকাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, বঙাইগাঁও, ডিমা হাছাও, কাছাৰ, দৰং, নগাঁও, শিৱসাগৰ, মাজুলীত য়েল্লো এলাৰ্ট। অহা 30 জুনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। পাতলীয়াৰ পৰা ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা। অসমৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যসমূহতো হ'ব মুষলধাৰ বৰষুণ। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, অসম ৰাজ্যিক চিৰিয়াখানালৈ অশনি সংকেত। ৰাজ্যিক চিৰিয়াখানাত চলি থকা দুৰ্নীতিক লৈ বিস্ফোৰণ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ। চিৰিয়াখানাত জন্তুৰ চোৰাং বেহা চলি আছে। বিগত 2টা বছৰত 2000তকৈ অধিক জন্তুৰ মৃত্যু হৈছে ৰাজ্যিক চিৰিয়াখানাত। ভাইৰাছ সংক্ৰমণৰ ভুৱা বাতৰি প্ৰচাৰ কৰি পাইকাৰী হাৰত চিৰিয়াখানাত জন্তুৰ হত্যা কৰা হৈছিল। জন্তুক পৰ্যাপ্ত খাদ্য যোগান দিয়া নহয় চিৰিয়াখানাত। দিনে নিশাই চিৰিয়াখানাৰ জন্তু আম্বানীৰ চিৰিয়াখানালৈ লৈ যোৱা হৈছে। চিৰিয়াখানালৈ নতুনকৈ জন্তু আনি নিশাৰ ভিতৰতে ঘূৰাই লৈ যোৱা হয়। চিৰিয়াখানাৰ বাৰম্বাৰ অনুৰোধৰ পাছতো চৰকাৰে চিৰিয়াখানাক সুৰক্ষা প্ৰদান নকৰাৰ অভিযোগ। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, সাৱধান, ৰাজ্যত এতিয়া লিংলিঙাই ঘূৰি ফুৰিছে ভুৱা DC। বলিউডৰ স্পেচিয়েল 26ৰ দৰে ঘটনা অসমত। তেজপুৰত আৰক্ষীৰ জালত ভুৱা উপায়ুক্তৰ গেং। দেশৰক্ষী গাড়ী চালকসহ 9জনীয়া দলটোক গ্ৰেপ্তাৰ তেজপুৰ আৰক্ষীৰ। জব্দ ভুৱা উপায়ুক্তৰ কনভয়ৰ এখন ইনোভা মাৰাজ থাৰ। ভুৱা উপায়ুক্তৰ 3 দেশৰক্ষীকো গ্ৰেপ্তাৰ তেজপুৰ আৰক্ষীৰ। ভুৱা উপায়ুক্ত অংকুৰ শইকীয়া জালত পৰিল তেজপুৰ আৰক্ষীৰ। ভুৱা PSO কৌশিক কলিতা, হিমাল ভৰালী, ৰিংকু কলিতাকো গ্ৰেপ্তাৰ বিশাল হাজৰিকাক, নিতুমণি দাস, বিকি হাজৰিকাকো। চালক আশ্ৰিত দাস, অজিত দাসকো গ্ৰেপ্তাৰ।
নিবনুৱাক চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন খৰকাইছিল এই বৃহৎ গেংটোৱে। আজিৰ পৰৱৰ্তী খবৰ। আজমলৰ মানুহ চটফটাই থাকিলে মোৰ ধুনীয়া টোপনি আহে। আজমল বাহিনীক কষ্ট দিবলৈয়ে মই মুখ্যমন্ত্ৰী হৈছোঁ। আজমলৰ মানুহ চটফটাই থাকিলে মোৰ ধুনীয়া টোপনি আহে। তেওঁলোকে আন্দোলন কৰিলে ৰাতি মই শান্তিত টোপনি যাওঁ। AIUDFক কষ্ট দিবলৈহে মই মুখ্যমন্ত্ৰী হৈছোঁ। এইকেইদিন মোৰ ভাল টোপনি আহিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ AIUDFৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আজিৰ পৰৱৰ্তী খবৰ। 15,000 টকাৰ ঘোচ লৈ পুনৰ হাত দাঙিলে মৰিগাঁও জিলাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আন এজন লাটমণ্ডল। সোমবাৰে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ বিষয়াই গ্ৰেপ্তাৰ কৰে। বিষয়াসকলে জানিবলৈ দিয়া মতে ধৃত লাটমণ্ডলজন মৰিগাঁও ৰাজহ চক্ৰত নিযুক্ত হৈ থকা নব্যজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে। অভিযোগকাৰীৰ পৰা 15,000 টকাৰ উৎকোচৰ ধন সংগ্ৰহ কৰিছিল তেওঁ। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে কৰা এটা টুইটত লিখিছে, আজি মৰিগাঁও ৰাজহ চক্ৰৰ লাটমণ্ডল নৱজ্যোতি নাথক মৰিগাঁও চক্ৰ কাৰ্যালয়ৰ সন্মুখত নামজাৰিৰ প্ৰক্ৰিয়াৰ উৎকোচ হিচাপে 15,000 টকা গ্ৰহণ কৰাৰ সময়তে হাতেলিতে ধৰা পৰে। বিগত কেইমাহমানৰ পৰা তদাৰকী আৰু দুৰ্নীতি নিবাৰকে কেইবাটাও লাটমণ্ডলৰ লগতে ৰাজহ বিভাগৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বেছিভাগ ক্ষেত্ৰতে বিষয়াসকলে কিছুমান চৰকাৰী কাম সম্পূৰ্ণ কৰাৰ বাবে মানুহৰ পৰা উৎকোচ দাবী কৰা বা গ্ৰহণ কৰা দেখা যায়। কেতিয়াবা আনকি অবৈধভাৱে ধন সংগ্ৰহ কৰাও দেখা যায়। পৰৱৰ্তী খবৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি মণিপুৰত চলি থকা শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। শনিবাৰে মণিপুৰৰ সংকটৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত বিৰোধী দলসমূহে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰক বিৰোধী দলসমূহৰ দাবীৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা এই আলোচনা বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। হিংসাত্মক কাৰ্য ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী বীৰেন চৰকাৰৰ প্ৰতি মণিপুৰৰ জনসাধাৰণে আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনাৰ পৰাই হিংসাৰে জুৰুলা মণিপুৰৰ পৰিস্থিতিৰ সাংসদসকলে ৰাজ্যখনলৈ সকলো দলৰ প্ৰতিনিধিৰে গঠিত এটা প্ৰতিনিধি দল প্ৰেৰণ কৰি শান্তি আলোচনা আৰম্ভ কৰিবলৈ আৰু তাত সংঘটিত অপৰাধৰ খবৰ ৰাখিবলৈ এখন আয়োগ গঠন কৰিবলৈ আহ্বান জনায়। বিশেষকৈ মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধ ক্ষেত্ৰত এই আয়োগ গঠন কৰা হৈছে। উল্লেখযোগ্য যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল।